মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ এছঅপিৰ মতে বৰ্তমানে মাত্ৰ 10ম শ্ৰেণীলৈকেহে পাঠদানৰ অনুমতি প্ৰদান কৰিছে। কিন্তু তেজপুৰৰ নিকটৱৰ্তী শোলমৰা শিশু বিদ্যাপীঠ নামৰ স্থানীয় গাঁও পঞ্চায়তৰ সভানেত্ৰী মাৰ্জিনা বেগম নামৰ এই মহিলাগৰাকী মালিকাধীন বিদ্যালয়খনে চৰকাৰ প্ৰশাসনলৈ আংগুষ্ট প্ৰদৰ্শন কৰি কণ কণ শিশুৰ জীৱনক লৈ খেলা কৰি দীৰ্ঘদিন ধৰি কোভিডৰ কোনো নীতি নিয়ম নামানি বিদ্যালয় চলাই নিয়াৰ কাৰ্যত এতিয়া অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোন তাৰিখৰ পৰা 9টা পৰা ক্লাছ হৈ আছে? মই কিন্তু স্যাৰ 7 তাৰিখৰ পৰা 12 তাৰিখৰ পৰা তুমি 12 তাৰিখৰ পৰা আহিছা? এনে কেতিয়াবা স্কুল খুলিছে? নাজানো। এই স্কুলখন কাৰ হয়? স্কুলখন মালিক কোন? তোমালোকক কোনে ৰাখিছে? প্ৰিন্সিপাল মৰ্জিনা। কি নাম? মৰ্জিনা। মতি নাম? ক'ত ঘৰ? হা মৰ্জিনা। মৰ্জিনা ক'ত ঘৰ? সম্পূৰ্ণ কোভিড প্ৰটকল উলংঘা কৰি দীৰ্ঘদিন ধৰি ধন ঘটাৰ লালসাতে এনেদৰে পাঠদানৰ নামত চৰকাৰৰ নীতি নিয়ম জলাঞ্জলি দিয়াৰ কাৰ্যৰ বাবে এতিয়া জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। ক্লাছ 1 কেতিয়াবা ক্লাছ হৈ আছে? কেতিয়াবা ক্লাছ হৈ আছে? ক্লাছ কেতিয়াবা হৈ আছে? পইন্ট আছে নাতে যেটা নাতিহঁতে আছে? ভালকৈ পঢ়ো মোৰ বেমাৰ হ'ল যে পেৰালিছ হৈ গ'ল। স্কুলখন কাৰ হয়? স্কুলটো মাষ্টৰ কোন মাষ্টৰ? ইয়াতে মাষ্টৰ আছে। এইটো মাষ্টৰ আছে হয় নেকি? স্কুলখন কেতিয়াবা হৈ আছে? এইটো ভালকৈ মই ক'ব নোৱাৰোঁ। এই কিমান দিনৰ পৰা আপুনি স্কুলখন দেখা পাইছে? এইটোতো ভালকৈ মই ক'ব নোৱাৰোঁ। ব্যুৰ' ৰিপৰ্ট নৰ্থ ইষ্ট ডেইলী।